নমস্কাৰ মই ৰশ্মি শইকীয়াই আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো ভজা ভাতৰ কলা খাৰ। খাবলৈ বহুত টেষ্টি হোৱাৰ লগতে বনাবলৈও বহুত সহজ। বলক তেতিয়া হলে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাতৰ কলা খাৰ বনাবলৈ প্ৰথমতে লৈছো আলুখিনি মই দীঘল দীঘলকৈ এনেকৈ কাটি নিমখ আৰু হালধি সোৱাদ অনুসৰি সানি লৈছো। বাটি এটাত লৈছো আধা বাটি ভাত, 4 চামুচ লৈছো কলা খাৰ কিনিবও পায়, নহলে আপোনালোকে ঘৰতে বনাই ল'ব পাৰে। কেইফুটামান লৈছো নহৰু, 3টামান লৈছো শুকান জলকীয়া আৰু দুখিলা তেজপাত। এটা কেৰাহী গৰম কৰি ললো, তাত দিলো মিঠাতেল। এতিয়া মই নিমখ হালধি সানি থোৱা আলুখিনি ইয়াত দি লম। এতিয়া মিডিয়াম ফ্লেমতে দি আলুখিনি ৰঙা পৰালৈকে ভাজিম। আলুখিনি ৰঙা হৈ গ'ল, এখন প্লেটত এইখিনি উঠাই ললো। এতিয়া মই সেইখিনি তেলতে দি দিম শুকান জলকীয়াখিনি অকমান ভাঙি দিছো যাতে জ্বলাটো হয়। আপোনালোকে কিমান জ্বলা খায় তাৰ ওপৰতে জলকীয়া দিব। জলকীয়াকেইটা অকমান ক'লা হোৱালৈকে ভাজি লওঁ। ইয়াত মই দিছো নহৰু, এইখিনি মই অকমান ভাজি লওঁ। ইয়াত দি দিছো তেজপাত দুখিলা। এতিয়া মই ইয়াত দি দিম ভাতখিনি ভালকৈ মোহাৰি দি দিব যাতে গোটা গোটা হৈ নাথাকে। এইখিনি মই অলপ সময় ভাজি লওঁ। ইয়াত মই দিছো হালধি, আধা চামুচ হালধি ব্যৱহাৰ কৰিছো। হালধিখিনি ভাতত ভালকৈ লাগাকৈ অলপ সময় লৰাই থাকিম। এতিয়া মই সোৱাদ অনুসৰি দিছো নিমখ। এটা কথা মনত ৰাখিব, আগতে মই যেহেতু আলু ভাজোতেও আলুত নিমখ আছিলে, এতিয়াও নিমখ দিছো, এইকাৰণে নিমখটো অলপ চাই দিব। নিমখ কম হ'লে পিছত বহাব পাৰি, কিন্তু বাঢ়িলে কমাব নোৱাৰি, আকৌ পানী দিব লাগিব। সেইকাৰণে নিমখটো সোৱাদ অনুসৰি দি ল'ব।
এতিয়া মই ইয়াত খাৰখিনি দি দিম 4 চামুচ খাৰ লৈছিলোঁ সেইখিনি মই ইয়াত দি দিম আৰু লগে লগে এবাৰ লৰাই দিম খাৰ দিয়াৰ পিছত বেছি সময় ৰৈ নাথাকিব লগে লগে দুবাৰমান লৰাই পানী দি দিব নহলে টেষ্টটো ভাল নহয় খাবলৈ ইয়াত মই আধা বাটিমান পানী দিছো মই খাৰখিনি অলপ ভাজি টাইপৰ বনাম অকমান বেছি ৰখাল নকৰো আপোনালোকে যদি ৰখ ৰাখিব বিচাৰে তেতিয়া হলে গ্যাসটো অলপমান আগতে অফ কৰিব লাগিব ইয়াত মই দি দিছো ভাজি লোৱা আলুখিনি এতিয়া এখিনি উতল আহিবলৈ দিম এয়া উতলিবলৈ আৰম্ভ কৰিছে অলপমান মাজে মাজে এনেকৈ লৰাই দিব এয়া পানীখিনি শুকাবলৈ আৰম্ভ কৰিছে এতিয়া মই গ্যাসটো অফ কৰি দিম এখিনি হৈ গল আপোনালোকে যদি ৰস বেছিকৈ থবলৈ মন আছে তেতিয়া হলে অলপমান আগতেই গ্যাসটো অফ কৰি দিব এনেকৈ এবাৰ বনাই খাবচোন সঁচাকৈ বহুত টেষ্টি হয় দালি ভাতৰ লগত এনেকৈ খাব পাৰে নহবা শুকান কৈও ভাতৰ লগত এনেকৈ খাব পাৰে সঁচাই বহুত বেছি টেষ্টি হয় আমাৰ ঘৰৰ সকলোৱে এনেকৈ খাই বহুত ভাল পায় এতিয়া এটা বাটিত খাৰখিনি উলিয়াই লৈছো এনেকৈ এবাৰ বনাই খাব আৰু কেনেকৈ লাগিল কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এটা কথা যদি ভিডিওটো ভাল পালে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা সেই টিলিঙাটো বজাই দিব যাতে মই দিয়া ভিডিও নটিফিকেশন আপুনি পাই থাকে খাবলৈ সঁচাকৈ বহুত ভাল হৈছে সকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন মোৰ বিশ্বাস আপোনালোকে বহুত ভাল পাব ঠিক আছে আজিলৈ আহোঁতেন্তে বাই বাই